জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে কৈছিলে যে মানুহ হৈছে সপোনক বাস্তৱ ৰূপ দিয়া একজন শিল্পী আমি সপোন দেখো কিমানে সপোন দেখে হাত দাও আমি শুই থকাৰ পিছত সপোন দেখো নে শুই থকাৰ আগত সপোন দেখো দিনত সপোন দেখা নাই এতিয়া সপোন দেখি আছা নেকি কোনোবাই নাই দেখা এতিয়া সপোন দেখিব লাগিব আমি খোৱাৰ পিছত যি সপোন দেখো সেয়া সপোন নহয় সেয়া কিবা কিবি আৰু গতিকে এতিয়া যি সপোন দেখিম সেয়াহে সপোন কাৰণ আমি আমি তেতিয়া আমি এক প্ৰকাৰ মৰি থাকো কাৰণ এতিয়া আমি জীয়াই আছো জীয়াই থাকোঁতে দেখা সপোনহে সপোন যি সপোনত আমি খেদি ফুৰিম যি সপোনে আমাক শুবলৈ নিদিয়ে সেই সপোনহে সপোন আৰু সপোনক যেতিয়া কাষৰ পৰা আমি বিচাৰি যাম তেতিয়া আমি যথেষ্ট প্ৰত্যাহ্বান অতিক্ৰম কৰিব লাগিব আৰু প্ৰত্যাহ্বানবিলাক আমি অস্ত্ৰ হিচাপে গণ্য কৰিব লাগিব কাৰণ আমি এতিয়া যদি চাওঁ গোলাপ ফুলটা ধুনীয়া হয় নহয় আৰু গোলাপ ফুলপাহৰ ধুনীয়া হয় কিন্তু তাত কাঁইট আছে আৰু কাঁইটবোৰক আমি কি বুলি গণ্য কৰিম সেইখিনিক আমি গণ্য কৰিম প্ৰত্যাহ্বান হিচাপে আমি গোলাপ ফুলপাহ আমি যদি চিন্তা কৰো যে গোলাপ ফুলপাহ যদি ইমান সুন্দৰ নহলহেঁতেন যদিহে কাঁইট নাথাকিলহেঁতেন আৰু সেই গোলাপ ফুলৰ যি কনচেপ্ট সেইটো আমি জীৱন বুলি গণ্য কৰিব লাগিব আমি জীৱনটো ইমান সৌন্দৰ্যময় নহলহেঁতেন যদি আমাৰ প্ৰত্যাহ্বান নাথাকে যি কাম কৰি পেলাই আমি তেনে সহজে পাওঁ সেই কামটো আমাৰ ভাল নালাগে কিন্তু আমাৰ ক্ষীৰ কদম মিঠাইটো খাই ভাল লাগে কাৰণ তাৰ এটা প্ৰলেপ থাকে ভাল লাগে নে ক্ষীৰ কদম মিঠাইটো খাই ভাল লাগে গতিকে আমি প্ৰত্যাহ্বানক আমাৰ জীৱনৰ অস্ত্ৰ বুলি গণ্য কৰিব লাগিব কাৰণ আমাৰ যদি এখন দৰ্জা বন্ধ হয় তেতিয়া হাজাৰখন দৰ্জা খোল খায় আৰু আমি কোনোবা ক্ষেত্ৰত বিফল হলে আমি কেনেদৰে সফলতাক ওচৰৰ পৰা পাম তাৰ বাবে কষ্ট কৰিব লাগিব আমি দেখো যে পাহাৰখন বৰ ধুনীয়া আকৌ পাহাৰখন বুলি আমি দূৰৰ পৰা চাই ফটো মাৰি থৈ দিওঁ কিন্তু পাহাৰখন উঠোতে বৰ কষ্ট আৰু তেনেকৈ আমি জীৱনটোক ভাবিব লাগিব যে আমি কষ্ট কৰিলেহে আমি সৌন্দৰ্য উপভোগ কৰিব পাৰিম জীৱনৰ যদি সৌন্দৰ্য লাগে তেতিয়াহ'লে আমি কষ্ট কৰিব লাগিব আৰু কষ্ট অবিহনে এনেই সহজ নহয় আমি দেখা পাওঁ টিভি পৰ্দাত চেলিব্ৰিটি সকলে তেখেতসকলে বিভিন্ন ধৰণৰ বৰ ভাল লাগে আৰু কি এজন হ'ব আমাক ডাইৰেক্ট কিবা এটা সুধিলে আমি তলৰ পৰ্যায়ৰ মানুহৰ কথা নকয় ডাইৰেক্ট সলমান খান হ'বলৈ মন যায় বুলি কওঁ কিন্তু আমি ভাবিব লাগিব যে সলমান খানৰ ইতিহাস চাব লাগিব কিমান কষ্ট কৰিছিলে আমি সাংবাদিক হল বুলি আমি চিধাই ডাঙৰ এজন সাংবাদিকৰ নাম কওঁ যি ষ্টুডিঅ'ত বহি নিউজ পঢ়ে আৰু তেখেতৰ আমি ইতিহাস চাব লাগিব কেৱল সেই সাংবাদিকজনৰ বাতৰি পৰিৱেশন কৰা শৈলী চালেই নহব তেখেতে অতীতত কি কৰিছিলে কিমান কষ্ট কৰিছিলে আজি ইমান কষ্ট কৰাৰ বিনিময়তহে তেখেতে এটা মৰ্যাদা পাইছে গতিকে আমি সকলোখিনি আমি থিৰাং কৰিব লাগিব আমি কি কৰিম আৰু কষ্টক আমি স্বীকাৰ কৰিব লাগিব আমি আমাৰ প্ৰত্যাহ্বানবিলাকক আমাৰ জীৱনৰ অস্ত্ৰ বুলি যেতিয়া আমি গণ্য কৰিব পাৰিম তেতিয়াহে আমি সফলতাৰ সংজ্ঞা বিচাৰি পাম আমি কি বিচাৰো আমি উচ্চাকাংক্ষা বিচাৰো আমি কি কৰো যে গৰম উঠিছে এচিটো নাই কিন্তু তাৰ সলনি যদি আমি ভাবো যে গছ গছনি ৰুওঁ আমাৰ কনচেপ্ট কি তাহাঁতৰ ঘৰত এচি আছে আমাৰ ঘৰত এচি নাই আমি গৰমৰ দিনত এইটো অনুভৱ কৰো কিন্তু আমি তাৰ সলনি যদি অনুভৱ কৰো আমাৰ ইয়াত গছ পুলি নাই গছ নাই সেইকাৰণেহে যদি আমাৰ গৰম হৈছে সেই কথাবোৰ আমাৰ দৃষ্টিভংগী সলনি কৰিব লাগিব আমি মানসিকভাৱে প্ৰস্তুতি হ'ব লাগিব আৰু আমি ইয়াৰ উপৰি আমি কেইটামান কথা কৈছো যে আমি কি হয় যে যিটো কাম কৰো আমি হয় কোনোবাই দোকানটো চলিছে কোনোবাই কিতাপ বিক্ৰী কৰি চলিছে কোনোবাই হকাৰ কৰি চলিছে সেই ব্যক্তিটোক আমি সন্মান জনাব পাৰিব লাগিব আজি মই এখন কাকতৰ লগত জড়িত আৰু মই এটা দিনে ফটোগ্ৰাফী কৰোঁ আৰু ফটোগ্ৰাফী কৰোঁতে আজিকালি মই বিয়াত যেতিয়া যাওঁ তেতিয়া মোক কিছুমানে কয় তই কেমেৰামেন কৰি আছ যে তেওঁলোকৰ ৰিপৰ্টাৰ তেতিয়া মানে মানুহৰ দৃষ্টিভংগী মানুহৰ মানসিকতা সলনি কৰিব লাগিব মানুহৰ মানসিকতা সলনি হোৱা নাই সেই বৃত্তিটোক আমি যেটো আমি ক্যামেৰাম্যান বুলি কওঁ সেই ক্যামেৰাম্যান বস্তুটো আমাৰ ক্যামেৰাম্যান সেই বস্তুটো আমাৰ নিম্ন পৰ্যায়ত হৈ আছে কিন্তু একে সময়তে চিনেমাটোগ্ৰাফাৰ ওপৰত ৰাখিছে
কেমেৰামেন প্ৰগ্ৰাম ৰাখিছে, বিয়াত কাম কৰা মানে তেনেকৈ কৰোঁ। সেই আমাৰ সকলো কামকে আমি কাম হিচাপে গণ্য কৰিব লাগিব। আমি মোদীক এতিয়া ভাল পাওঁ, কিন্তু মোদীৰ ইতিহাস জানিব লাগিব। ইতিমধ্যে হিৰণ্যময় ডাঙৰীয়াই তেখেতে বহু উদাহৰণ সহ প্ৰত্যাহ্বান, সংগ্ৰাম আৰু এই সকলোৰ বিষয়ে খুব সুন্দৰকৈ তেখেতে বিশ্লেষণ কৰি সকলোকে থকিয়াই দেখুৱাইছে আৰু সেইখিনি উপকৃত কৰিব। আৰু ডক্টৰ অৰ্চনা ভট্টাচাৰ্য বাইদেৱে ইতিমধ্যে মই প্ৰথমতে লাষ্ট বেঞ্চত পঢ়িছিলোঁ কাকতন কলেজত যেতিয়া পঢ়ি থাকোঁ, তেতিয়া লাষ্ট বেঞ্চৰ পৰা আহি ফাৰ্ষ্ট বেঞ্চত পঢ়িবলৈ মোক বাধ্য কৰালে। আৰু সেই বাধ্যই মই যিদিনাখনৰ পৰা বাইদেউ বহালে সেইদিনাখনৰ পৰা দেখোন মই মাদকতা পাইছোঁ, ফাৰ্ষ্ট বেঞ্চত পঢ়িও ভাল লাগে। আৰু আমি ভাবো কি লাষ্ট বেঞ্চত পঢ়িহে কথা পাতিব পাৰি, কিন্তু ফাৰ্ষ্ট বেঞ্চত বহিও কথা পাতিব পাৰি। আমি তেতিয়া কথা পাতো লগৰখিনিৰ লগত, কিন্তু ফাৰ্ষ্ট বেঞ্চত বহি আমি টিচাৰৰ লগত কথা পাতিব পাৰোঁ, আমি বস্তুটোৰ ভিতৰত সোমাব পাৰোঁ। আমি লাষ্ট বেঞ্চত কেলে বহিবলৈ যাওঁ সদায়? আমি সদায় বিচাৰিব লাগে যে ফাৰ্ষ্ট বেঞ্চত আমি যিটো নাই পোৱা, আমাৰ মানুহ বতৰাৰ জৰিয়তেও আমি কিছুমান কাম কৰিব পাৰোঁ। আজি মই কোৱা এটা কথাই কাৰোবাক আঘাত সানিব পাৰে, আৰু মই কোৱা এটা কথাই কাৰোবাক উৎসাহ দিব পাৰে। গতিকে আমি উৎসাহ দিম নে নিৰুৎসাহ কৰিম, আমাৰ নিজৰ সপোনৰ কেতিয়াও শেষ নহয়, আৰু সপোনক ওচৰৰ পৰা পাবলৈ মোৰ বৰ মন যায়।